হা প্ৰথমতে দেখাইছো আমাৰ এই পাখন্দ এই পাখন্দ ইয়াৰ চেনেলটোৰ নাম হৈছে ধন ব্লগ আৰু দেখাত সৰু হ'লেও মালটো বম মাল মানে ই মানে বহুত টেঙৰ আৰু খাই আছে প্ৰসাদ আৰু এয়া আছে আমাৰ সান্তা ক্লজ জিংগল বেল বাকীখিনি কওক কান্দো নাজনা ঠিক আছে আৰু ই হৈছে স্কুল বাদ দিয়া আমাৰ বিখ্যাত ল'ৰাজন গতিকে যি কি নহওক আপোনালোকক খ্ৰীষ্টমাছৰ পবিত্ৰ দিনটোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ যিহেতু এইটো কেন M50 মিৰৰলেছ কেমেৰা আৰু ইয়াত লাগি আছে 50mm এখন লেন্স দ্বিতীয়তে যিটো মোবাইলেৰে মই ভিডিঅ' কৰিছোঁ এইটো iPhone 14 Pro Max আৰু এটা আইফোন আছে সেইটো দেখাচোন অকণমান চাৰ্জত আছে তো এইটো হৈছে iPhone 12 এইটো হৈছে iPhone 12 যি কি নহওক দ্বিতীয়তে আমি আজি বিশেষ এটা খ্ৰীষ্টমাছ উপলক্ষে আজি আমি পথাৰলৈ যাম ড্ৰোন শ্বট ল'ম আৰু এই বিশেষ চান্তাৰ টুপি পিন্ধি সান্তা ক্লজ তাৰ ওচৰতে আৰু হেৰিও আছে আমাৰ এখন চান্তাৰ মাস্কো আছে তো সেইবোৰ পিন্ধি পেলাই আমি ফটো উঠিম আৰু তাৰ ইনষ্টা ৰিলছ বনোৱা হ'ব আৰু বহুত কিবা ড্ৰোনখন কৰিছে ড্ৰোনখন তাতে ওলাচোন তো এইটো ছেকেণ্ডটো খোল আৰু ইয়াতে আছে এখন Dji Mavic মিনি ড্ৰোন যিখন মোৰ ড্ৰোন আজি কিনা 2 বছৰে হৈ গ'ল তো এই ড্ৰোনখন আছে এইখন ড্ৰোন বিক্ৰী কৰিম যোনে ভাল কাষ্টমাৰ ওলাই মই বিক্ৰী কৰি দিম ইয়াত ডাবল বেটাৰী আছে তো এইখন Dji Mavic মিনি ড্ৰোন আজি ড্ৰোন শ্বটো আপোনালোকক দেখুৱাম দ্বিতীয়তে ড্ৰোনৰ সহায়ত কেইটামান ফটো উঠিম আৰু আমি ৰিলছ বনাম আৰু লগতে এতিয়া যাম আমি ইয়াৰ পৰা আৰু ই খোৱা হোৱাৰ লগে আমি যাম ধুনীয়াকৈ ই কষ্টিউম চেঞ্জ কৰি আহিব যাওঁ কষ্টিউমটো চেঞ্জ কৰি আৰু এইখন চাইকেলেৰে এতিয়া যাম তো এতিয়া এনেকৈ গৈ আছোঁ পথাৰলৈ এনেকৈ গৈ আছে আৰু গৈ আছোঁ চাই থাকক আপোনালোকে এই বিশেষ ভিডিঅ'টো ৰেডি এটা কথা শুনিছোঁ মই অভিনেত্ৰী কেটৰিনা কাইফৰ লগত কি সম্পৰ্ক সেইদিনাখন শুনিছিলোঁ কেটৰিনা কাইফে দুপৰীয়া ভাত সাজ খাবৰ কাৰণে আহিছিল গতিকে কেটৰিনা কাইফৰ লগত কি সম্পৰ্ক মোৰ কোনো সম্পৰ্ক নাই ভাল পাব খুজি আছো তুমি ভাল নোপোৱা বলক এতিয়া তেনেহ'লে আৰম্ভ কৰোঁ এইফালে চাওক তো ৰেডি হৈ আছোঁ লাহেকৈ আৰু তো ফাৰ্ষ্ট ইয়াতে 50mm লেন্স লাগি আছে আৰু গতিকে প্ৰথমতে ফটো কেইটামান উঠাই ল'ম তাৰপিছত ড্ৰোন শ্বট হ'ব যিহেতু ৰ'দ টেংটিঙে ৰ'দ অকণমান ৰ'দটো কমিলে ড্ৰোন শ্বটবিলাকো ভাল লাগে তো সেয়াই তেতিয়া আমি অকণমান লৈ ল'ম তো চাই থাকক ফাৰ্ষ্ট মডেল কংকন এয়া ৰেডি হৈ আছে এনেকৈ ৰেডি হৈ আছে প্ৰথম চাইকেল ফটো উঠিব আৰু উঠাব আমাৰ ধনে আমি মানে চবকে আমি ট্ৰেইনিং দি আছোঁ প্ৰত্যেকৰে বাবে মানে এনেকুৱা আৰু আমি সকলোৱে একেলগে ডাঙৰ দীঘল হ'ম নেকি দে ৰেডি ষ্টেডি গ' প'জ দে কি ভালকে এইটো কি চোৰৰ প'জ দিছা তই ভালকে প'জ দে প'জ দে ফটো উঠি আছো আৰু এইবাৰ উঠি আছে আৰু উঠাই আছে মোক আৰু তাক এইবাৰ উঠাম কংকনে উঠিল এইবাৰ খ্ৰীষ্টমাছৰ টুপি পিন্ধিম তো সেয়াই আৰু এতিয়া এইখিনি মানে মোবাইলত কেপচাৰ কৰি আছে কংকনে তো লাহেকৈ সকলোৱে মিলাই মিলি বনাই আছোঁ আৰু যেনেকৈ ভাত বনাই মাছ মাংস বনাই একেলগে কোনোবাই যদি মাছ বনাই কৰি মাংস বনাই কোনোবাই চব্জি বনাই এনেকুৱা আৰু চিষ্টেমটো আমি সকলোৱে বনাই একেলগে ভাত সাজ খাম মানে এতিয়া অকণমান চান্তাৰ হেৰি কৰি ফটো উঠিম ইয়াতে মুখৰ কথা নাই এতিয়া উঠা ফটো উঠা প্ৰথমতে এনেকৈ উঠা মিলা নাই তো গাইজ ফটোশ্বুট অকণমান কৰিলোঁ টাইম বেছি নাই যিহেতুকে আজিকালি দিনটো সৰু গতিকে সেইবাৰ আৰু এতিয়া আমি অকণমান
ড্ৰোন শ্বট ল'ম আৰু নহয় ড্ৰোন শ্বটৰ ওপৰত ৰিলছ এটা বনাব লাগিব Yes, আমি বনাব ৰিলছ আৰু আপোনালোকে চাব ৰিলছ ইনষ্টাগ্ৰামত তাতে চাই থাকক আপোনালোকে তো হেৰি এতিয়া আমি ড্ৰোনখন উলিয়াম আৰু ড্ৰোন শ্বট ল'ম কিন্তু হেৰি প্ৰথমতে ৰিলছ এটা দুটামান বনাই লওঁ ৰিলছ বনাই ল'ম এটা ৰিলছ বনোৱাৰ পিছত আমি লাষ্ট মানে একদম ড্ৰোনখন উলিয়াই ইয়াৰ পৰা বিদায় কৰিম এতিয়া আমাৰ পথাৰখন এতিয়া আপোনালোকে চাব পাৰিব পথাৰখনৰ দৃশ্য আৰু আপোনালোকে চাব এই কোৱালিটিটো আইফোন 14 Pro Maxৰে কৰি আছোঁ কোৱালিটিটো কেনেকুৱা হয় আপোনালোকে চাব ইয়াৰ যিটো মানে ভিডিঅ' কোৱালিটিটো কৈছোঁ আৰু তো এতিয়া সুন্দৰ সেউজীয়া পৰিৱেশ আৰু ইয়াতে আগতে প্ৰায় এমাহ আগতে খুব ভাল আছিলে ধানবোৰ পকিলে এতিয়া কাটি লৈ গ'ল তো যি কি নহওক সেই দৃশ্য আপোনালোকক দেখুৱাব নোৱাৰিলোঁ দুখিত তো এতিয়া এই মাহঁততো নাই বাবাহঁত এই পাখনতে ক'ত যায় চুৰ এখন ক'ৰবাত নাযাবি ৰাতি চুৰ কৰিব যাবি তো যি কি নহওক এতিয়া আমি কি চাব কি আচ্ছা ঠিক আছে তো এনেকৈ ফটো চটো উঠি আছোঁ অলপ চলপকৈ আৰু তো ফাইনেলি আমি এতিয়া হেৰি ড্ৰোনখন ওলা তো অপেক্ষাৰ অন্ত পৰিল এতিয়া ড্ৰোনখন উলিয়াম আৰু ড্ৰোন শ্বটটো আপোনালোকক দেখুৱাম খুলি আছোঁ এইফালে ধুনীয়াকৈ তো এইখন DJI Mavic Mini তো এতিয়া ড্ৰোন শ্বট আপোনালোকে চাব তো ইয়াতে এটা বস্তু দেখাই দিওঁ মই ই লৈ আছে যদিও এইটো 100 মিটাৰ কৰি দিছোঁ এইটো 100 মিটাৰ কৰি দিছোঁ ওপৰলৈ 100 মিটাৰলৈকে যাব আৰু এতিয়াও ড্ৰোন টেক অফ কৰিম এৰা দে এইবিলাক দেখাব উৰি গ'ল ড্ৰোন তো এইপিনে এইটো তলৰ ভিউটো এইটো ওপৰলৈ যাব দিছোঁ ওপৰলৈ গৈ আছে 30 মিটাৰ এইটো দেখাই 15 মিটাৰ গ'ল 16 মিটাৰ গ'ল 17 মিটাৰ গ'ল 19 মিটাৰ গ'ল বাছ গৈ আছে 99% এনেকৈ শ্বটবিলাক লৈ আছোঁ আৰু বহুত ওপৰত উঠিছে অকণমান যদি ড্ৰোনখন যদি আহে কেমেৰা চাচোন চা জুম কৰি নতুনকৈ ভিডিঅ' লৈ তো এতিয়া অকণমান ইয়াক ট্ৰেইনিং দি আছোঁ ই এতিয়া ড্ৰোনৰ ৰিম'টৰ বটম টিপি আছে আৰু এতিয়া এই শ্বটটো লৈ আছে এইবাৰ ঘূৰালে তই তো ইহঁত দুটা আহি পালে এই 10,000 টকা ফাইন দিয়ে লৈ মাত্ৰ লগত পইচা পাতি চব চেছ কিয় পইচা চকো তই তাৰমানে ক্ৰিমিনেল নেকি কাই মই 10,000 টকা ফাইন দিবলৈ কি হ'ল বাইকখন চোৰাং বাইক নহয় ৰ হেলমেট নাই চোৰাং বাইক আছে কয় এইটো ভিডিঅ' কল লৈ না বৰ্তমান এইফালে ভিডিঅ' কৰি আছা ল'বা অট'মেটিক ল'ব না
কাক তই ফকাছত আনবি ক্লিক কৰবি তই তাতে এটা ক্লিক করলো না ক্লিক করব লাগবো নাকি কাক লাগে তই লবি এবার মই টক লৈ আছো না কঙ্কন ব্লার হয়ে আছে এবার কঙ্কনক লাগে তাত ক্লিক কৰ মই ব্লাৰ হৈ যাম আচ্ছা ওকে ওকে তো ফাইনেলি গাইছ এনে ভিডিঅ' এটা বনালো আৰু এতিয়া ইয়াৰ পৰা বিদায় ল'ম আৰু বিকাশ আহিছে ফাইনালি ময়ো আহিলো এখন আইফোন লোৱাৰ মানে পাৰ্টিটো খুজি আছো কিন্তু ই মোক কৈ আছে মইহে বোলে তাক উল্টা পাৰ্টি দিব লাগে গাইছ আপোনালোকে কমেণ্ট কৰক পাৰ্টিটো কোনে দিয়াটো উচিত মানে আইফোন সি লৈছে পাৰ্টি বোলে মই দিব লাগে মোৰ যে এটা কিডনী নাহি গমে পোৱা নাই আপোনালোকে গম মানে কিডনী বেছি লৈছে কিডনী বেছি মই আইফোন ললো আৰু আজিকালি আইফোনৰ মানে কিমান মানে কিডনী বেছিও মানুহে আইফোন লয় মানে কথাটো সঁচা খুব দুৰ্বল হয় এক চাইডে মই যাওঁ এক চাইডে যাওঁ তো এখন আমি ইয়াৰ পৰা বিদায় ল'লো আপোনালোকক পিছত লগ পাম নতুন এটা ভিডিঅ'ত তো ফাইনেলি হৈছে ৰাতিৰ পৰিৱেশ আৰু এনেকুৱাকে সজাইছো বৰষা চাংঘৰটো খ্ৰীষ্টমাছ উপলক্ষে আৰু আহি আছে নতুন বছৰ তো যি কি নহওক এইটো চাংঘৰটো আৰু অকণমান বেলেগ মডিফাই কৰিব লাগিব এনেকুৱাকৈ জখলা এখন আছে এনেকৈ উঠিবৰ কাৰণে যি কি নহওক চাংঘৰৰ ওপৰত এটা টেণ্ট এটা আছে আৰু ইয়াতে থাকোঁ তো যি কি নহওক ফ্ৰেণ্ডসকল এইখিনিতে আপোনালোকৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ লগ পাম নতুন এটা ভিডিঅ'ত ধন্যবাদ জয় অসম।